নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ইমান গৰম হৈছে, গৰমৰ ফলত থাকিবই পৰা নাই এইকেইদিন। এয়া চাওক মোদীজীক একেবাৰে বিচনী বনাই বিচি আছোঁ। একো নাই বিচিবৰ বাবে, ফেনৰ হাৱা কিমান খাম, সেইকাৰণে গছৰ তলত এয়া বতাহ লৈ বহি আছোঁ। আজি স্কুল বন্ধৰ বাবে ল'ৰাহঁতেও কেৰম বোৰ্ড খেলাত ব্যস্ত হৈ আছে। আজি 9 বজাতে ইমান টিকাফটা ৰ'দ, আমাৰ অসমীয়া ভাষাত টিকাফটা ৰ'দ বুলি আমাৰ অসমীয়াসকলে কোৱা হয় নহয় জানো। এয়া চাওক সিহঁতি কেৰম বোৰ্ড খেলাত ব্যস্ত, খুব ব্যস্ত। এইকেইদিন প্ৰায় মোৰ সদায় ধুব লগা হৈছে, ইমানেই গৰম পৰিছে। সদায় মূৰটো ধুইছোঁ, তেতিয়াহে গাটো অকণমান চেঁচা পৰে। হেল্ল' বাইদেউ। কি খবৰ কোৱা? কি খবৰ? আজি খবৰে নাই। খবৰে নাই? চাওঁ চকুটো কেলে ফুলি আছে, চকুটো ফুলিলে যে কি কৈছে? কি কৈছে? বেমাৰ হৈছে? অসমীয়া কথা ক'ব শিকিছা? শিকিছা? জানা? অলপ জানিছা ন? তোমাৰ ঘৰ ক'ত কৈ দিয়া? মোৰ অৰুণাচল প্ৰদেশ। ধুনীয়াকৈ জানিছে আৰু ক'বলৈ দেই। হেল্ল' এভৰিৱান। ইহঁতি যে খেলি আছে, খেলি থাকোঁতে ইংৰাজীতে কথা পাতে, বহুত পাকৈত হৈ ইংৰাজীতে কথা ক'বলৈ দিয়া হয়। তুমি তিনিচুকীয়াৰ পৰা আহিছা হয় নহয়? কেনেকুৱা লাগিছে আমাৰ ধেমাজিত ইয়াত স্কুলত পঢ়ি? ভাল লাগিছে? আমাৰ ধেমাজিত বহুত দূৰৰ পৰা আহি ইয়াত পঢ়িছে ষ্টুডেণ্টসকলে। এয়া প্ৰখৰ ৰ'দত আজি থাকিব লগা হৈছে, বহুত গৰম হয়। গৰমক নেওচি আজি ঘৰলৈ যাওঁ বুলি ওলালোঁ। বহুত গৰম হয়। এয়া আমাৰ স্কুলৰ ষ্টুডেণ্ট, সিহঁতিও আমাৰ তাতে যাব। সেইকাৰণে ইহঁতৰ লগতে ট্ৰেইনত যাবলৈ হ'লে এইজনী আমাৰ টিকলিজনী হঠাতে সিদ্ধান্ত কৰিলোঁ, স্কুলো বন্ধ আছে, ইহঁতিও ঘৰলৈ আহোঁ বুলি ক'লে, সেইকাৰণে ময়ো আহিলোঁ। এয়া ট্ৰেইনৰ ষ্টেচনত ৰৈ আছোঁ, ধেমাজি ট্ৰেইনৰ ষ্টেচন হয়। বহুত ৰ'দৰ পৰা একদম থাকিব পৰা নাই, ইমান গৰম। এতিয়া 4টা বাজিলে, আমি ৰৈয়ে আছোঁ, যাবই পৰা নাই। ইমানেই গৰমৰ পৰা সঁচাকৈ থাকিবই পৰা নাই আজি। এয়া 4:30 বাজিবলৈ হ'ল, ট্ৰেইনো আহিবলৈ হৈছে আৰু ইমান ৰ'দ চাওক, ৰ'দটো একেবাৰে খাওঁ এতিয়াও ওলায়ে আছে। এয়া ষ্টেচনতে ৰ'দটো পৰিছে, সেইকাৰণে চবেই গৰমত থাকিব পৰা নাই, বহিব ঠাই নাইকিয়া হৈছে। এয়া ট্ৰেইন আহি গ'ল আমাৰ। আমি এতিয়া চিমেণ্ট চাপৰি অভিমুখে ৰাওনা হ'ম। মই মোৰ মাৰ ঘৰলৈ যাবলৈ আহিছোঁ। এয়া সিহঁতিও উঠি ল'লে আৰু একেটা চিটতে আমি ওচৰতে বহি লৈছোঁ, সিহঁতিকেইটা উঠি ল'লে। এয়া আমাৰ দেহাজনীও টোপনি ধৰিছে বুলি একেবাৰে শুই ল'লে। এয়া চিট খালী আছিলে, তাইও শুই ল'লে। অলপ টাইম সময়তে আকৌ আমাৰ সৰু মামীও উঠি ল'লে, একেটা ডবাতে আমি কণ্টেক্ট কৰি। এয়া মামাৰ স্কুল বন্ধৰ বাবে তেওঁলোকো আমাৰ মাৰ ঘৰলৈ ওলালে। এয়া পিছদিনাখন মোৰ সৌভাগ্য বুলি ক'ব লাগিব। মাহঁতৰ নামঘৰ বনাই নামঘৰ স্থাপন কৰিব, সেইবাবে মই অলপ মুচি দিলোঁ। মায়ে ক'লে অকণমান মুচি দেচোন, বেৰখন মুচি থোৱা আছিলে, আৰু এলিপা দি দিওঁ বুলি ভাবি দিছোঁ। বহুত ভাল লাগিছে নিজকে যে এনেকৈ শুভ কাম এটাত, নামঘৰ বুলি ক'লে আমাৰ দেহত থাকে, প্ৰাণত থাকে নহয় জানো। কিমান যে ভাল লাগে, মনটো ভাল লাগে মানুহৰ ঘৰত নামঘৰ থাকিলে। আমাৰ আগতে নামঘৰ আছিলে, কিন্তু কেইবছৰমান বাদ পৰি থকা নিচিনা হ'ল, কেঁচা আছিলে, সেইবাবে ভাঙি মেলি অৱস্থা নাইকিয়া হ'ল। কিন্তু এতিয়া আকৌ ভালকৈ এনেকৈ দেউতাই বনাই মেলি ইয়াত স্থাপন কৰিব। কাইলৈ নামঘৰ ল'লে, নাম পাতিব লাগে, সেইকাৰণে নাম পাতিব, ডাঙৰকৈ পতা হ'ব নাম। এয়া আমাৰ মামাও পূৰা কামে কাজে লাগি আছে, সকলো আহিছে। বহুত গৰমক নেওচিও আমাৰ ওচৰৰ নিচাদু কেইজনে এনেকৈ ৰভা দি আছে। এই যে মোৰ হৈছে দাদাও ছুটীত আহি আছে, বেছিদিন ছুটি নাই। কাইলৈ যাবগৈ পিছবেলা, আগবেলা নাম কৰি মেলি পিছবেলা যাবগৈ। এনেকৈ ৰভা দিয়া ছিষ্টেম আজিকালি প্ৰায়বোৰ সমাজত লুপ্ত হ'বলৈ ধৰিছে বুলি ক'ব লাগিব, কিন্তু আমাৰ গাঁও সমাজত এনেবোৰ নিয়ম আছে, এতিয়াও প্ৰচলিত হৈ আছে। সকলোৱে মিলা প্ৰীতি মিলিজুলি কামবোৰ কৰে। আজিকালিতো হাজিৰাই সকলো কাম কৰে, কিন্তু আমাৰ ইয়াত হাজিৰা নিদিলেও হৈ যায়, ওচৰ চুবুৰীয়া এনেকৈ লগ লাগি কৰে। ইয়াৰ ৰভা সম্পূৰ্ণ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।